হৰচমুখী সংঘৰ এই বৃহত্তৰ বৰুৱানগৰ হাবেখেতি অঞ্চলৰ ভিতৰত এটা অগ্ৰণী অনুষ্ঠান, সামাজিক অনুষ্ঠান। হৰচমুখী সংঘৰ সমাজৰ বাবে এই অঞ্চলটোৰ উন্নতিৰ বাবে বৌদ্ধিক বিকাশৰ বাবে যথেষ্ট কাম কৰা হৈছে আৰু আজিৰ তাৰিখত আমি হৰচমুখী সংঘৰ উদ্যোগত এই বৃহত্তৰ অঞ্চলটো আমাৰ কাষৰীয়া গাঁও লগতে আমাৰ চাহ বাগিচা এলেকা আছে। আমাৰ চাহ বাগিচাসকলৰ পৰা আদি কৰি স্থানীয় শিশুসকলৰ বৌদ্ধিক বিকাশ, সাংস্কৃতিক বিকাশ আৰু সুপ্ত প্ৰতিভাবিলাক জগত মঞ্চৰ আগত পৰিচয় কৰাৰ উদ্দেশ্যৰে হৰচমুখী সংগীত বিদ্যালয় নামেৰে এখনি সংগীত বিদ্যালয় প্ৰতিষ্ঠা কৰিবলৈ আমি আগভাগ লৈছোঁ। হৰচমুখী সংঘৰ বিষয়ববীয়াসকলে ৰাইজৰ সহায় সহযোগিতাত আজিৰ তাৰিখত আমি এই শুভ উদ্বোধনী অনুষ্ঠানটো আমি কৰিবলৈ লৈছোঁ আৰু এই অনুষ্ঠানত আমি আমন্ত্ৰণ কৰি আনিছোঁ আমাৰ উজনি অসমৰ জনপ্ৰিয় শিল্পী গীতিকাৰ ৰমেন দান ডাঙৰীয়া, লুইত নীল ডাঙৰীয়া আৰু গৌৰী শংকৰ ডাঙৰীয়া। তেখেতলোক আমাৰ মাজত আহি উপস্থিত হৈছেহি। আমি আশা কৰিছোঁ হৰচমুখী সংঘৰ এই সংগীত বিদ্যালয়খনিয়ে আমাৰ এই বৃহত্তৰ অঞ্চলটোত উঠি অহা প্ৰজন্মক সংস্কৃতিৰ দিশত বিকশাই তুলিব। আমি সুপ্ত প্ৰতিভাবিলাক বিকশিত কৰিবলৈ এখন মঞ্চ দিব পাৰিম আৰু সকলো ৰাইজৰ সহায় সহযোগিতা দিহা পৰামৰ্শ আমি কামনা কৰিছোঁ।